তো এই বন্ধুসকল আজি আমি মর্নিং ৱাক কৰিব যাওঁ আৰু লাহে লাহে কোৱাৰ কাৰণ আছে, কাৰণ ঘৰত চবেই ঘুমাই আছে। মোৰ মুখ দেখি কেনে গম পাইছে আপোনালোকে চাগে। আজি মানে মৰ্নিং ৱাকৰ ফালে যাম, এই ITI ফিল্ডৰ ফালে ফুৰিব যাম আৰু ঘৰত ঘুমাই আছে কাৰণে লাহে লাহে ক'ব লগা হৈছে। তো বলক আমি বিনা দেৰি নকৰাকৈ আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, বলক গাইজ। তো গাইজ ঘৰৰ পৰা বাহিৰত বৰ্তমান ওলাই আহিছোঁ আৰু এইবিলাক আপুনি দেখিব পাইছে ৰাতিপুৱা বেছি মানুহ চানুহ আপুনি ফাৰ্মত দেখা নাপায় এতিয়া বৰ্তমান। আৰু আগতো গেট চেট বন্ধ হৈ আছে একদম, মানে ৰাতিপুৱা নুঠে কোনো, এতিয়া কেনেকৈ কম আপোনালোকক। ৰাস্তাও একদম খালী হৈছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। এই আমাৰ গেটটোৱে বন্ধ কৰি ৰাখিছে, কিবা কৰি আৰু ওলাব লাগিব চুৰত। তো গাইজ এইটো চাওক, গেট চেট একদম বন্ধ কৰি ৰাখিছে এতিয়া বৰ্তমান, মানে কোনো উঠা নাই যিহেতু ৰাতিপুৱা। আৰু মই চাগে এতিয়া ইপিনে যাব লাগিব এই সৰু গেটটো দি। আৰু এইটো আমাৰ বহা জেগা NCC। আৰু ৰাস্তা চাওক না গাইজ, ৰাতিপুৱা আপুনি ইয়াতে কোনো দেখা নাপায়, মানুহ কোনো নাই ইয়াত বৰ্তমান। ৰাস্তাত এতিয়া ভিডিঅ' বনাব মানে অলপমান লাজ লাগি আছে, কাৰণ অভিজিত তাত নাই যিহেতু বৰ্তমান, অকলে ভাল নালাগে আৰু অলপ। আৰু এতিয়া বৰ্তমান মই আপোনালোকক ITI ফিল্ডৰ অভিজিতৰ লগত আৰু লগ কৰি আছোঁ আগত যাই কেনে, কাৰণ ৰাস্তাত এতিয়া কোনো নাই বৰ্তমান, বেছ মানুহ বিশেষ অলপ। মই আপোনালোকক ITI ফিল্ডত লগ কৰি আছোঁ এতিয়া বৰ্তমান। ৰাস্তাত বৰ্তমান গাড়ী তাড়ী একো নাই, আপোনালোকে দেখিব পাই গৈছে। মানে ৰাতিপুৱা মানে একো দেখিব নাপায়, কিন্তু অলপ 2 ঘণ্টামান পিছত কি চাব আপুনি ইয়াতে। আৰু এইখন বিখ্যাত বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, কেঞ্চাৰৰ চিকিৎসা ইয়াতে, আৰু চাগে পঢ়া লিখাও হয় কিজানি। আৰু এতিয়া বৰ্তমানতো মই ITI যাই আছোঁ, কিন্তু নজাৰাটো চাব লগা দিয়ক গাইজ, গাড়ী তাড়ী বৰ্তমান একো নাই। আৰু অলপমান পিছত ইয়াতে কি ভৰ্তি হ'ব মানে কি ক'ব। আৰু আপোনালোককতো দেখাইছোৱে চাগে আগত। বলক আমি ITI ফিল্ডৰ ফালে আগবাঢ়ি থাকোঁ বৰ্তমান। গাইজ ফাইনেলি আহি পালোঁ ITIৰ ফালে, কিন্তু এটা কেছ হ'ল, আপোনালোকক দেখাই দিওঁ এতিয়া বৰ্তমানটো কেছ। এই গেটটো আপোনালোকে বন্ধ দেখি আছে বৰ্তমান চাগে, সেই গেটটোৰ খিৰিকী দি পাৰ হৈ কেনে আহিব লগা হৈছে চোৰৰ দৰে। আৰু ইয়াতে আহি কেনে বহুতবাৰ গালিও খাব লগা হৈছে বৰ্তমান। এতিয়া সেইকেইটা অভিজিত হাত তাতে আছে, লগ কৰি আছোঁ ৰ'বক। আৰু আপোনালোকক মই ৱাক টাক কৰি কেনে আৰু একদম ঘৰত যোৱাত অলপ ফাৰ্ষ্টতে ইহঁতক লগ কৰি লওঁ। আৰু বহুত দিন মূৰত আজি ভিডিঅ' বনালোঁ, গাঁৱৰ পৰা অহাৰ পৰা মানে টাইমে নোপোৱা হৈছোঁ। ইভাগে আমাৰ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল পৰীক্ষাৰ তৈয়াৰী, আৰু ইভাগে কি কৰিম আৰু সেইবাবে টাইমে নোপোৱা হৈছোঁ গাইজ। তো মানুহ চানুহ বেছি নাই এতিয়া, ৰাতিপুৱা আহি কেনে ভাল লাগে বেছি। আজি মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ এইটো মৰ্ণিং ৱাকৰ। এই আমাৰ অভিজিত বাবাই অলপমান বহুত মানে কিবা ৰাতিয়ে কৈছিল, আৰু সেইকাৰণে উঠিলোঁ ৰাতিপুৱা 3টা মোবাইলত এলাৰ্ম দিব লগা হৈছিল। একদম হেডফোন লগাই দাৰবাৰ কাৰণে আহিছিলোঁ, কিন্তু দাৰবাৰ অৱস্থা নাই, এই দুটা দাউৰি আছে বৰ্তমান। এতিয়াতো ষ্টেমিনাৰে কথা ক'ব হৈছে একদম, চাই লওক আপুনি। আৰু তোৰ খবৰ কি ভাই, বহুত দিন লগ পোৱা। ঘামেদি ভিজি গৈছে দেখোন মানুহ, ইমান দৌৰা না তই? সেই ইমান দূৰৰ পৰা যে আহিছোঁ এইটো কোনে ক'ব। ৰ'ব, জেগা পুৰা এটা পাক লগাই বোলে একদম। তো বলক ময়ো এতিয়া ট্ৰাই কৰি চাওঁ বস্তুটো। আমি এতিয়া ITIৰ পৰা ওলাই আহিছোঁ একদম, আৰু পুনৰ আমি চোৰৰ দৰে খিৰিকী জাপ তাপ মাৰি কেনে ওলাই আহিছোঁ। এই ঘটনা কৈ দিব আপোনাক, একদম চোৰৰ দৰে আহিব লগা আমি একদম চোৰৰ দৰে আহিছোঁ। যোৱাটো আহোঁতেও চোৰৰ দৰে আহিছোঁ, আৰু যোৱাটো চোৰৰ দৰে। তাৰমানে এতিয়া কি হ'ল জানে, আমি ৰাতিপুৱা কিবা এটা জগিং কৰি আছিলোঁ, চকীদাৰটো আহি কিনে আমাক সুধিলে কি হ'ল ভাইটি, তোমালোকে ইয়াতে শুনাচোন, হা এইটো কি হৈ কি আছে, চলি কি আছে, মই একো গম পোৱা নাই। এনেকুৱা কিয় হ'ল, আমাৰ ITIত এনেকুৱা কেতিয়াও হোৱা নাই, এইটো কেনেকৈ হ'ব পাৰে হা। মই ইমান ডাঙৰ এটা 400 টকীয়া তলাটো লগাইছোঁ, তলাটো লাভে নাই। তাৰমানে মই 2টা গেটত 2টা তলা লগাইছোঁ, মোৰ 800 টকা গ'ল, সেইটোৱে মোৰ দৰমহাৰ পৰা। এতিয়া মই তলা লগাটো কিন্তু লাভ কি হ'ল। আৰু লগতে মোৰ এই ৰাস্তাৰ কুকুৰবিলাক ৰাখছোঁ, মই 6টা কুকুৰ ৰাখছোঁ, এটা কলা, এটা মাটি, এটা বগা টাইপ, এতিয়া বেলেগ বেলেগ কালাৰৰ কুকুৰ ৰাখছোঁ মই ইয়াতে হা। এইবিলাক কুকুৰ ৰাখি কিনে মোৰ একো লাভে হোৱা নাই। তাৰমানে মানুহবিলাক সোমাই কেনেকৈ মই গম নাপাওঁ, আজি মই গম পালোঁ। এই 3টা যে ইয়াতে ITI লিখা আছে ন, তাতে 3টা মই চিকিউৰিটি গাৰ্ডৰ কাৰণে 3টা জাগা ৰাখছোঁ, আৰু খিৰিকীবিলাক খোলা আছে। এইটো কোন বদমাচি কৰে এইটো মই গম পোৱা নাই। এতিয়া মই খিৰিকীবিলাক বন্ধ কৰিব লাগিব, এতিয়া গম পালোঁ। তাৰমানে ইয়াতে খিৰিকী দি আছে ন, খিৰিকীটো খোলা আছে, সেইকাৰণে ইহঁতে ভিতৰত সোমাই যায় চোৰৰ নিচিনা চবে। খালা মোক লাগি আছে যে চোৰ হয়, মানে চোৰ হয়, কিন্তু গাইজ আমাৰ কাৰণে দৰ্জা খুলি তুলি নেদে, আমি এনে যাব লাগে। আৰু এতিয়া আপোনালোকক আমাৰ এই ব্ৰিজখন, এইখন হৈছে আমাৰ আৰ্য স্কুলৰ ওচৰত বনোৱা ডাঙৰ ব্ৰিজখন। আৰু এইটো গৌতম দাদা, আৰু এইটো অভিজিত দাদা। দোস্ত আপোনালোকতো গুড মৰ্ণিং ক'ব পাৰি গৈছিলোঁ ৰাতিপুৱা। তো চোৱা, আপোনালোকক মই এতিয়া গুড মৰ্ণিং দিছোঁ। অভিজিত দাদা বৰ্তমান মোৰ লগত আছে, আৰু ৰানিং কৰা আমাৰ শেষ হ'ল। আৰু এই গৌতম দাদা একদম খাই লৈছে। আৰু এতিয়া আমি ঘৰৰ ফালে যাম, আৰু বৰ্তমান এতিয়া আৰু মানে কালি ৰাতিপুৱা আৰু 4টা মানত আহি যাম, আৰু মানুহে আমাক চাই আছে, কি কৰিম। তো বলক এতিয়া ৰাস্তাৰ ফালে যাই থাকোঁ আমি,
আপোনালোকক দেখাই লৈ যাই থাকোঁ অলপ জাগাবোৰ কি আপোনালোকক চিনাই দিওঁ। আমি এতিয়া আহি আছোঁ আৰু আহোঁতে আপোনালোকে আকৌ দেখা পোৱা নাছিল। ইটাটো একদম যি জাম লাগছে কি ক'ব। এতিয়া আমি ঘৰত যাওঁ আৰু এতিয়া আইতাত কিছুমানে খেলে আছে, আমি বৰ্তমান খেলা নাই এতিয়া। তো গাইজ এতিয়া চাওক আপুনি কি গাড়ী তাৰি একদম জাম লাগি গৈছে আৰু এইবিলাকে খেলে আছে, আমি খেলা নাই। আৰু বৰষুণ দিব, এতিয়া জল্দি ঘৰ যাব লাগে আমি। আৰু বাকী কালি ৰাতিপুৱা আহিম চাগে, কিন্তু কালি ৰাতিপুৱা মই ভিডিঅ' ৰেকৰ্ড নকৰোঁ, কাৰণ এটা ভিডিঅ' দিলে তো টপিকত আপোনালোকে ইৰিটেট হৈ যাব। তো বলক আপোনালোকক মই ঘৰত লগ কৰি আছোঁ এতিয়া মই। তো গাইজ যেতিয়া আমি ঘৰৰ ফালে যাই আছিলোঁ, কিন্তু এই জোৰদাৰ বৰষুণ মাৰ দিছে, চাই লওক একদম বিলাকত দেখা পানী টানি পৰি আছে ৰাস্তাত। আৰু তো বৰ্তমান এতিয়া ঘৰৰ ফালে যাম বুলি ভাবিছিলোঁ, অকণমান ৰখা লগা হৈছে। তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ গাইজ। তো আপোনালোকক লগ পাম নেক্সট তেনেকুৱা ভিডিঅ' লৈ। তেতিয়ালৈ জয় অসম, বাই বাই গাইজ, বাই বাই কৈ দে।